আজি আমি দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক এই শব্দ দুটাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। দ্বিমাত্ৰিক মানে কি? ত্ৰিমাত্ৰিক মানে কি? দ্বিমাত্ৰিক মানে হ'ল যিবিলাক বস্তুৰ দীঘল থাকে আৰু বহল বা প্ৰস্থ থাকে সেইবিলাক বস্তুক দ্বিমাত্ৰিক বুলি কোৱা যায়। আয়ত এটা দ্বিমাত্ৰিক। আয়তৰ 4টা বাহু থাকে, যিহেতু ই চতুৰ্ভুজ। আয়তৰ দিশটো থাকে আৰু বহল থাকে, গতিকে ই এটা দ্বিমাত্ৰিক। ঠিক সেইদৰে আয়তীয় ঘনকটো এটা ত্ৰিমাত্ৰিক। আয়তীয় ঘনকৰ দিশ থাকে, প্ৰস্থ থাকে আৰু লগতে ডাঠো থাকে। যিবিলাক বস্তুৰ দীঘল থাকে, বহল বা প্ৰস্থ থাকে সেই আৰু লগতে ডাঠ থাকে সেইবিলাক বস্তুক ত্ৰিমাত্ৰিক বুলি কোৱা হয়। যেনেকৈ আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ কালাৰ বক্স এটা। কালাৰ বক্স এটাৰ আমাৰ দীঘল থাকে, ঠিক সেইদৰে বহল আছে, লগতে ডাঠো আছে। গতিকে দীঘল, বহল আৰু ডাঠ যিহেতু তিনিওটা আছে, এই কালাৰ বক্সটো এটা ত্ৰিমাত্ৰিক। ঠিক সেইদৰে দিয়াচলাৰ বাকচ এটা। দিয়াচলাৰ বাকচ এটাৰ দিশ আছে, বহল আছে, লগতে ইয়াত ডাঠ আছে। গতিকে দিয়াচলাৰ বাকচটো এটা ত্ৰিমাত্ৰিক। ঠিক সেইদৰে আমাৰ বল বা ঘনক এই সকলোবিলাকে আমাৰ ত্ৰিমাত্ৰিক। ত্ৰিমাত্ৰিক বস্তুবিলাকৰ আমি কি পাওঁ? দীঘল পাওঁ, বহল পাওঁ, লগতে ডাঠ পাওঁ। কিন্তু দ্বিমাত্ৰিক বস্তুবিলাকৰ আমি কি পাওঁ? কেৱল দীঘল আৰু বহলটোহে পাওঁ, আমি ডাঠটো নাপাওঁ। যেনে আমাৰ এখন পৰ্দাৰ কাপোৰ এখনৰ আমাৰ কি পাওঁ? দিশ পাওঁ আৰু প্ৰস্থ পাওঁ, কিন্তু তাত ডাঠটো আমাৰ নাথাকে। পৰ্দাখন আমাৰ দ্বিমাত্ৰিক। ডায়েৰী এটা আমি উদাহৰণস্বৰূপে ডায়েৰী এটা আমাৰ ত্ৰিমাত্ৰিক। ডায়েৰী এটাৰ কি থাকে? দীঘল থাকে, বহল থাকে, লগতে ডাঠ আছে। গতিকে ই ডাঠো আছে। ডায়েৰীখন আমাৰ ত্ৰিমাত্ৰিক। কিন্তু আমি যদি ডায়েৰীৰ পৃষ্ঠা এটা উলিয়াওঁ, ডায়েৰীৰ পৃষ্ঠাটো আমাৰ দ্বিমাত্ৰিক। কিয়নো পৃষ্ঠাটোৰ আমাৰ বহল থাকে আৰু দীঘল থাকে, কিন্তু ইয়াত ডাঠ নাথাকে। গতিকে পৃষ্ঠাটো আমাৰ দ্বিমাত্ৰিক। ইয়াত দীঘল আছে, বহল আছে, কিন্তু ডায়েৰীখন ত্ৰিমাত্ৰিক। মোৰ চেনেলটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্টছ দিবলৈ অনুৰোধ কৰিলোঁ। গতিকে আমাৰ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বুলি ক'লে আমি কি বুজোঁ? দ্বিমাত্ৰিকৰ দিশ থাকে, প্ৰস্থ থাকে, ডাঠ নাথাকে। কিন্তু ত্ৰিমাত্ৰিকৰ কি থাকে? দিশ থাকে, প্ৰস্থ থাকে, লগতে ইয়াৰ ডাঠটোও থাকে। গতিকে যিবিলাক বস্তুৰ আমাৰ দীঘল, প্ৰস্থ আৰু ডাঠ আছে সেইবিলাক ত্ৰিমাত্ৰিক। আমাৰ বাকচবিলাক ত্ৰিমাত্ৰিক। বাকচ এটাৰ আমাৰ যিহেতু দীঘল থাকে, বহল থাকে, লগতে ডাঠ থাকে। আৰু আমাৰ যিবিলাকৰ আমাৰ কেৱল দীঘল আৰু বহলটোহে থাকে, ডাঠটো নাথাকে, সেইবিলাক হৈছে আমাৰ দ্বিমাত্ৰিক। আমাৰ এখন বেডশ্বীট বা বেড কভাৰ আমাৰ কি বুলি ক'ব পাৰোঁ? আমি দ্বিমাত্ৰিক। কাৰণ বেডশ্বীটখনৰ আমাৰ কি থাকে? দীঘল থাকে, বহল থাকে, কিন্তু ডাঠটো আমি জোখ ল'ব নোৱাৰোঁ। গতিকে ই আমাৰ দ্বিমাত্ৰিক। গতিকে